সাবস্ক্রাইব করক আসাম টাইমস চ্যানেলক আৰু টিভি দিয়ক বেল আইকন কাৰণ নতুন নতুন ভিডিঅ' অতি প্ৰথম চাবৰ কাৰণে। 31 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হৈছে ব্যাপক কেলেংকাৰী। কাটিং কৰি ৰোল নমৰাকে চেনগ্ৰেভিল পেলাই আছে কোম্পানীটোৱে। বেয়া হ'ব সেইকাৰণে আমি কৈছোঁ যাতে মাটি সমান কৰি চাইড কলপ কৰি ভালকৈ কৰে। আমি আজি এই আমাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো কাম চলি আছে, আমাৰ গৌতম কনষ্ট্ৰাকশ্যনৰ জৰিয়তে কামটো হৈ আছে। আৰু এই কামটোৰ কথা আমি সংগঠনৰ ফালৰ পৰা ক'বলৈ গৈছোঁ, তাত আমাক ধুমকি দিছে, পুলিচে ধুমকি দিছে, তেখেতে আমাক উঠাই লৈ যাব। আৰু আমি যিটো ষ্টেপ লৈছোঁ, আমাৰ যিটো ছাইটত বক্স কাটিং কৰি আছে, সেইটো ৰোল নমৰাকৈ চেনগ্ৰাভিল পেলাইছে। আৰু ইমান চেনগ্ৰাভিল পেলাইছে, ইমান ডাঙৰ আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে। আৰু আমি যিটো WBMৰ কেঁচাৰৰ পাথৰ দিব লাগে, সেইটো কেঁচাৰৰ পাথৰ নিদি নদীৰ পাথৰ মিহলাই বালিৰে ৰাউণ্ড পাথৰ দি সেই কামখিনি কৰি আছে। আমি আমাৰ যিটো গড়কাপ্তানি বিভাগৰ মন্ত্ৰী আছে, তেখেতক আমি অনুৰোধ কৰিম যাতে আমাৰ এই কামখিনি অতি নিম্নমানৰ হোৱা বুলি হয়, আমি একেবাৰে নিম্নমানৰ হৈ আছে। এই কামখিনি আমাৰ অসমৰ যিটো গড়কাপ্তানি মন্ত্ৰী আছে, আমাৰ সেই মন্ত্ৰীজনক আমি অনুৰোধ কৰিম যাতে এনেকুৱা দালাল ঠিকাদাৰক দি কাম কৰাই আছে, সেই কামখিনি যাতে আমাৰ ৰাইজক এই কাম কৰি যাতে হাৰাশাস্তি নকৰে। আৰু আগন্তুক দিনত যদি এনেকৈ কাম কৰে, আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি ইয়াত গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। गोरे गोरे मुखड़े पे काला काला चश्मा।